ফেমিলি আমি কামত আহি আছো চাই থাকক এই টাউনৰ মাজে মাজে বাই কি খবৰ আপোনালোকৰ নিশ্চয় ভাল হয়নে আজি মোৰ লাইফৰ প্ৰথম ভিডিঅ' বনাইছোঁ ভুলো হ'ব পাৰে যেন ক্ষমা কৰি দিয়ে দেই মোৰ চেনেলটোৰ নাম হ'ল সোনা ব্লগ চাই থাকিবচোন কেনেকুৱা হয় মই আহি পালোহি দোকান ৰাতিপুৱাৰ সময়খিনি এখন তামোলেৰে বোলো যাত্ৰা আৰম্ভ কৰোঁ বুলি ভাবিছিলোঁ এইজনী আমাৰ হ'ল পাতলু বাইদেউ হাই দিয়ক হাই কওক আৰু এইয়া হ'ল মোটু বাইদেউ এইয়া চাওক তিতা কেৰেলা কাটি আছে মানে হোটেল আছে এখেতসকলৰ এয়া হোটেল খুলিব আৰু মানে যা যোগাৰ কৰি আছে আৰু তাকেহে ভাবিলোঁ বাইদেউৰ তলত হোটেলত সোমাই মই বোলো তামোলেৰে যাত্ৰাটো আৰম্ভ কৰোঁ পুৱাৰ যাত্ৰাটো কেনেকৈ ৰাইজ ভালে লগ পালোঁ আমি এইয়া কৰবী গছৰ তলত এই চাই থাকক আমি আহি আছোঁ এতিয়া গৈ আমি এতিয়া কোম্পানীক লগ পাই যাম তাৰপিছত আমাৰ দিনটো আমি আৰম্ভ কৰি দিম এই ফ্ৰেণ্ডজনী কেনেকুৱা লাগিছে আপোনালোকে লাইক কমেণ্ট কৰি জনাবচোন মোক দেই ধুনীয়া লাগেনে চোৱা এজনী কৰে গোটেইকেইজনী আমি লগ খালোঁ সেইজনী গছৰ তলত ৰখি আছোঁ আজি নতুন কুৰ্তি পিন্ধি আহিছে দেই ঐ আহ সেই চাই থাকক আহি আছে দেখিছেনে সেইজনী আমি গোটেইকেইজনীয়ে মিলি একেলগে যাম এতিয়া আহি থাকক আপোনালোকে আহি থাকক আমি গেট পাই গ'লোঁ ইণ্ডাষ্ট্ৰি হাই কি খবৰ ভাল নিশ্চয় ভাল ন তোমালোকৰ সকলোৰে আমি গেট পাই গ'লোঁ এয়া এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু চাই থাকক এয়া আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু এয়া পাই গ'লোঁ গৰম লাগছে ৰাইজসকলৰ মস্ত গৰম লাগিছে সেইকাৰণে ফেন ডিউটি খতম আমি সকলোৱে এতিয়া ঘৰলৈ গুচি যাম এই সকলোৰে ডিউটি ছুটি 2টা বজাত বাই কাইলৈ লগ পাম আকৌ একে সময়তে আপোনালোকে চাই থাকিব